হাই বন্ধুসকল, আপোনালোকে কেনে আছে? আপোনালোকে নিশ্চয় ভালে আছে চাগে। গতিকে আপোনালোকৰ মাজলৈ আহিছোঁ মই নতুনকৈ আপোনালোকৰ ভিডিঅ' নতুন হাস্যমূলক কাহিনী দিবৰ বাবে। গতিকে আপোনালোকে মোৰ নিউজ পিংকু লাইফটো আপোনালোকে চাই থাকক। চাই থাকিলে আপোনালোকে পাই থাকিব ডেইলি এটা নতুন হাস্যমূলক কাহিনী। গতিকে আপোনালোকে হাস্যমূলক কাহিনী যদি চাব বিচাৰে তেন্তেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, আৰু যদিহে বেছি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব। যদিহে শ্বেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকে এটা শ্বেয়াৰ কৰিলে মানে যথেষ্টখিনি মই আকৌ নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত হওঁ। আৰু ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকে এনেকুৱা হাস্যমধুৰ কাহিনী বা ভিডিঅ' চাব পাই থাকিব। গতিকে আৰম্ভ কৰোঁ আজি ভিডিঅ'টো কি হয় বন্ধুসকল। গতিকে ভিডিঅ'টো ষ্টাৰ্ট দিওঁ। মই এদিন লখিমপুৰলৈ গৈ আছিলোঁ। এটা সঁচা প্ৰকৃত ঘটনা ক'ব বিচাৰিছোঁ, যিটো সঁচা প্ৰকৃত ঘটনা আমাৰ মাজতো হয়, কাৰোবাৰ মাজতো হৈছে যদি নাজানো, মোৰ জীৱনত হৈছে। গতিকে সেই হাস্যমধুৰ কাহিনীকে মই আগবঢ়াইছোঁ। তিনিজন মানুহ গৈছিলে, তিনিজন একেটা চিটতে গৈছিলে। আমি গৈছিলোঁ তিনিজন বা চাৰিজন গৈছিলোঁ। তেতিয়া এজনে কাষজনক সুধিছিলে, মাজৰজন এৰি পানী ইজনক সুধিছিলে। তেতিয়া কি বুলি সুধিছিলে, আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। হেৰি আপোনাৰ ঘড়ীটোত টাইম কিমান হৈছে বাৰু? তেতিয়া কাষৰ মানুহজনে উত্তৰ দিছিলে, 11:30। তাৰপিছত ইজনে উত্তৰ দিবলৈ লৈছে। তেতিয়া তেখেতৰ অলপ নিমিকৈ খং উঠিছে। তেতিয়া সেইজনে হেৰি কি ফটোৱা মানুহেই আপোনাক টাইমটোৱে সুধিছোঁ, বেয়া পায় নি টাইমটো সুধিলোঁ। তেতিয়া ইজনে উত্তৰ দিলে, মইতো কি বেয়া ক'লোঁ আপোনাক, টাইমটোহে কৈছোঁ। এইবুলি ক'লত ইজনে ইজনৰ আৰু কথা বাৰ্তা অলপ বেছি বাঢ়ি গ'ল, আৰু তৰ্ক বিতৰ্কও বেছি হ'ল। তৰ্ক বিতৰ্ক ইমান ডাঙৰ হৈছিলে, তেওঁলোকে হাতৰ পৰ্যন্ত উঠাবলৈ আৰম্ভ কৰিছিলে। আমি তেতিয়া তেতিয়া আমি কৈছিলোঁ, মাজৰজনক আমি সুধিছিলোঁ, হেৰি আপুনি যেন মাজতে সোমাই আছে, আপুনি যেন একো মতা নাই কাৰণটো। তেতিয়া সেইজনে কি বুলি ক'লে, মই ক'লে বেছি হ'ব, সেইকাৰণে মই নবনাকৈ আছোঁ আকৌ। তেতিয়া আমি তিনিজনক গোটেইকেইজনে মিলি পিনি আমি বুজালোঁ যে আপোনালোকৰ কোনো দুখ নাই, এইটো আপোনালোকৰ জন্মগত। গতিকে আপোনালোকৰ কোনো দুখ নাই। গতিকে আপোনালোকে ইজনৰ হেৰিটো আপোনালোকে বুজি পাইছে চাগে। গতিকে তিনিজনে ক্ষমা কৰি দিয়ক বুলি ক'লত তেতিয়া তিনিজনে বুজি পালত তেতিয়া আমি দবাটোত অলপ শান্তিপূৰ্ণভাৱে যাব পাৰিলোঁ। আৰু এই কাহিনীটো দিয়া মোৰ এটাই উদ্দেশ্য হ'ল, মই ইউটিউবলৈ নাহিলোহেঁতেন। ইউটিউবলৈ অহা মেইন কাৰণ হ'ল, আমাৰ ৰষ্টাৰসকলে ৰষ্টিং কৰে। তেখেতলোকে কিছুমান অশ্লীল শব্দ ব্যৱহাৰ কৰি, এই অশ্লীল শব্দ ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ ইউটিউব জগতখন সঁচাই এখন বেয়া পথলৈ বা বেয়া দিশলৈ আগবাঢ়িছে। গতিকে মই এটা আপোনালোকক কাতৰে অনুৰোধ জনাইছোঁ, ৰষ্টাৰসকলক, আপোনালোকে ৰষ্টাৰ যিবিলাক ভিডিঅ' বনায় সেইবিলাক ভিডিঅ' বনাওক। আমাৰ যিসকল ল'ৰা হওক বা ছোৱালীয়ে হওক, কিবা যদি ভুল দেখিছে আপোনালোকে বনাইছে, সেইটোত কোনো ক'বলগীয়া নাই। সেই গতিকে আপোনালোকে বনাওক, আপোনালোকো অকণ আগবঢ়াই যাওক, আৰু যাতে কাৰোবাৰ অন্তৰত আঘাত নালাগে এনেকুৱাকৈ বনাওক, যাতে কাৰোবাৰ অন্তৰত আঘাত নলগাকৈ বনাওক। তেতিয়া আপোনালোকৰ কাৰণেও ভাল আৰু আমাৰ কাৰণেও ভাল। আৰু আপোনালোকে কাৰো অন্তৰত আঘাত নিদিয়াকৈ বনাওক। তেতিয়া আৰু কিছুমান এনেকুৱা ভিডিঅ' বনাওক যিবিলাক সমালোচনা কৰিলে আপোনালোকক ৰাইজে ভাল বুলি কয়, কোনো লোকে আপোনালোকক যাতে সমালোচনা কৰিব নোৱাৰে, এনেকুৱা ভিডিঅ' বনালে আপোনালোকে ভাল হ'ব। গতিকে ইয়াকে কৈ মই আজি ভিডিঅ'টো পৰিসমাপ্তি ঘটাব বিচাৰিছোঁ। গতিকে আৰু বেছি দেৰি নকৰোঁ, ইয়াকে কৈ মোৰ আজি এই পিংকু লাইফৰ পৰা পৰিসমাপ্তি ঘটাইছোঁ। বাই।